মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এডিআৰই সন্দৰ্ভত পুনৰ এটা ফেচবুক পোষ্ট কৰা হৈছে আৰু এই পোষ্টটোত তেখেতে এটা ইম্পৰ্টেন্ট আপডেট ঘোষণা কৰিছে। তো আজি 13 জুলাই তাৰিখে কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টটো কৰিছে। পোষ্টটোত তেখেতে কি লিখিছে মই আপোনালোকক পঢ়ি শুনাই দিছো। এডিআৰই পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰে থাকিব। তো ইম্পৰ্টেন্ট এটা পইণ্ট তেখেতে উল্লেখ কৰিছে, আপোনালোকে মন কৰিব। পৰীক্ষাৰ পেটাৰ্ণ সলনি কৰাক লৈ যিমানখিনি প্ৰতিক্ৰিয়া হৈ আছে তাৰ পিছতে সেই সমালোচনাখিনিক স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে পৰীক্ষাৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো যোৱা বছৰৰ দৰেই থাকিব। তো এডিআৰই 1 যিদৰে সম্পন্ন হৈছিলে সেম পেটাৰ্ণত এডিআৰই 2 পৰীক্ষাটো চৰকাৰে অনুষ্ঠিত কৰিব। ইয়াত কোনো ধৰণৰ সাল সলনি কৰা নহয়। তো পেটাৰ্ণ যোৱা বছৰৰ দৰে সেম থাকিব। মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এই ফেচবুক পোষ্টটোৰ জৰিয়তে তেখেতে পুনৰ এবাৰ কথাটো ঘোষণা কৰিছে। তো তাৰ লগতে আকৌ লিখিছে এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা সম্পন্ন হ'ব। তো এডিআৰই যিদৰে এটা লিখিত পৰীক্ষা হৈছিলে সেম এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ পিছত ভাইভা অনুষ্ঠিত হৈ ফাইনেল মেৰিট লিষ্ট বা ফাইনেল সিলেকশন কৰা হ'ব। তো মুখ্যমন্ত্ৰীয়ে ৰাতি এটা ফেচবুক লাইভ আহিছিলে। লাইভটোত তেখেতে এই কথাখিনি কৈছিলে যে তেওঁলোকে যি প্ৰিলিমছ, মেইনছ আৰু ভাইভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলে তাৰে প্ৰিলিমিনাৰী এক্সামটো, প্ৰিলিমছ এক্সামটো তেওঁলোকে কেনচেল কৰিছে, বাতিল কৰিছে। তাল সলনি তেওঁলোকে মেইনছ আৰু ভাইভাৰ জৰিয়তে এই নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব। তো সেই লাইভটো চোৱাৰ পিছত বহুতে প্ৰশ্ন কৰিছে বা বহুতৰ মনত এটা প্ৰশ্ন আহিছে যে এই যিটো মেইনছ হ'ব সেইটো সাবজেক্টিভ হ'ব নে অবজেক্টিভ হ'ব। তো এই যিটো ফেচবুক পোষ্ট মুখ্যমন্ত্ৰীয়ে কৰিছে ইয়াৰ পৰা অলমোষ্ট ক্লিয়াৰ হৈছে যে পৰীক্ষাটো এমচিকিউ বেছ ৰিটেন এক্সামে হ'ব। কাৰণ যোৱা বছৰৰ দৰে সেম থাকিব বুলি যিহেতু ঘোষণা কৰিছে, তো যোৱা বছৰত যিহেতু এমচিকিউ বেছ ৰিটেন এক্সাম হৈছিলে গতিকে এইবাৰো সেম ৱেট এমচিকিউ বেছ ৰিটেন এক্সাম হ'ব। কোনো ধৰণৰ সাবজেক্টিভ পেপাৰ হয়তো নাথাকিব। 18 লাখ কেণ্ডিডেট আছে, টোটেল 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। গতিকে যদিহে তেওঁলোকে সাবজেক্টিভ পেপাৰ কাটিবলৈ যায় তেতিয়াহ'লে সেই 18 লাখ পেপাৰ ইভালুৱেশ্যন কৰাটো, সেইখিনিৰ মূল্যাংকন কৰাটো এটা ইম্পচিবল হ'ব আৰু খুব বেছি সময়ৰ প্ৰয়োজন হ'ব। গতিকে সেই পৰ্যায়লৈ চৰকাৰ নিশ্চয় নাযায়। এমচিকিউ বেছ ৰিটেন এক্সাম এটাই অনুষ্ঠিত হ'ব, অবজেক্টিভ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু তাৰ পিছত তাত সিলেক্ট হোৱা সকলৰ ভাইভা অনুষ্ঠিত হ'ব আৰু ফাইনেল মেৰিট লিষ্ট তাৰ পিছতেই প্ৰকাশ পাব। এতিয়ালৈ অফিচিয়েল নটিচ কিন্তু অহা নাই। তো অতি সোনকালে যি দুখন ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ফুল ডিটেইলছত, প্ৰপাৰ গাইডলাইনছত এক্সামৰ পেটাৰ্ণ সন্দৰ্ভত এখন তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিব লাগে। এইদৰে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ যিদৰে তেখেতে মন্তব্য কৰি আছে তাৰ সলনি যদি ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা ফাইনেল এখন নটিচ প্ৰকাশ কৰা হয় তেতিয়াহ'লে ষ্টুডেণ্টখিনি অলমোষ্ট ক্লিয়াৰ হ'ব। তেওঁলোকৰ এক্সামটোৰ পেটাৰ্ণ সন্দৰ্ভত বা এক্সামটো কিদৰে সম্পন্ন হ'ব সেই সন্দৰ্ভত তেওঁলোক ক্লিয়াৰ হ'ব পাৰিব। আৰু যিটো কাম এতিয়ালৈ চৰকাৰে কৰা নাই, বহুত বেছি তেওঁলোকে লেট কৰি আছে আৰু যাৰ কাৰণে কনফিউজন দিনে দিনে এটাৰ পিছত এটা হৈ গৈ আছে। তো মুখ্যমন্ত্ৰীলৈ অনুৰোধ তেওঁলোক যাতে যিখন ৰিক্ৰুটমেণ্ট কমিশ্যন আছে কমিশ্যনৰ ফালৰ পৰা যাতে এখন ফাইনেল নটিফিকেশ্যন যাতে তেওঁ খুব সোনকালে প্ৰকাশ কৰে যাতে ষ্টুডেণ্টখিনি ক্লিয়াৰ হ'ব পাৰে। হয়তো 2 এদিনতে সেই নটিফিকেশ্যনখন আহি যাব আৰু তেতিয়া এক্সাম পেটাৰ্ণ সন্দৰ্ভত বা এক্সামটো কিদৰে অনুষ্ঠিত হ'ব সেইটো প্ৰায় ক্লিয়াৰ হৈ যাব। কিন্তু আজি মুখ্যমন্ত্ৰীৰ যিটো পোষ্ট এই পোষ্টটোৰ পৰা আপোনালোক নিশ্চিত হওক যে এমচিকিউ বেছ ৰিটেন এক্সামেই হ'ব, কোনো ধৰণৰ সাবজেক্টিভ পেপাৰ হয়তো নাথাকিব। তো ভিডিঅ'টোত ইমানখিনি এটা আপডেট আপোনালোকক জনালোঁ। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন আপডেটছখিনি পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।